বাইট। নমস্কাৰ, কুমুকচুং, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। গাটো অকণমান ভাল নোহোৱাৰ কাৰণে ব্লগ আপোনালোকৰ অহা নাছিলে, কিন্তু আজি গা বেয়া হ'লেও আপোনাৰ ব্লগ কৰিব লৈছোঁ আপোনালোকৰ মৰম দেখি পেলাই। আজি চিম্পুল লৈছোঁ আমাৰ মিচিঙৰ দালি, আমুনৈ লগত শুকান মাছ আৰু ঔটেঙা, ইফালে আছে পাপৰ, ইফালে আছে ডিম, জলকীয়া আৰু এইটো হৈছে বন্ধাকবি সিজাই পেলাই এনেকৈ ৰোল কৰি লৈছোঁ, লাই পাতা আৰু আপোনাৰ চালাড। মিচিঙৰ আমাৰ এইটো কি আমুনৈ মানে এই আপোনাৰ খুন্দো চাউলৰ পৰা বনোৱা শুকান মাছৰ লগত আপোনাৰ ঔটেঙা। বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মিচিঙৰ কামুৰৈ এইটো কাঠ আলু, মিচিঙত কয় আপোনাৰ মায়ং, মজা। বাইট। আমুনৈ চম্পা চান্নং দেই, আৰু লগতে মায়ং মানে মিৰি দালি, শুকান মাছ, ঔটেঙা আৰু কাঠ আলু। কবিবই মজা লাগিছে টপ কিন্তু আমুনৈ নুছে নাম এইটো শুকান মাছ। মজা টপ চান্নং আছে। ডিম আপোনালোকে কম দিনৰ মতে বহুত মৰম দিছে আৰু এনেকৈ আগল দিব। কোনোবা যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাষত থকা বেল আইকনটো দবাই দিব। গা বেয়া হ'লেও আপোনালোকৰ কাৰণে ভিডিঅ' বনাইছোঁ, কাৰণ আপোনালোকে বহুত ছাপোৰ্ট কৰাৰ কাৰণে থেংক ইউ সকলোকে। ঔটেঙা আমুনৈ মানে একদম দালিটো বহুত ধুনীয়া হৈছে খাই। তেলত ভাজিব নালাগে, আপোনাৰ বইল কৰি ল'লে হ'ল।
মজা গপ্প শুকান মাছৰ লগত বিৰাট ভাল লাগে কিন্তু মজা লাগিছে দেই গপ্প গপ্প Adon ke dengan live atau apa channel yang jangan subscribe bilang deh apa nggak mana aku tuh estin itu buat donat moza spesial amunoi মজা ভিডিওটো চাই কেনেকৈ কমেণ্ট কৰিব আৰু কোনোবা নতুন যদি হয় ছাবস্ক্ৰাইব কৰিব আৰু মিচিং আজৰি মোৰ চেনেল ছাবস্ক্ৰাইব দিয়া আমি নহিং খালোঁ আজি মানে আমাৰ মিচিং মৰি গালি শুকান মাছৰ লগত ঔটেঙা আৰু কাঠ আলুৰ লগত খাই বহুত বঢ়িয়া লাগে আজি লৈ আহক মিচিং একাম ৰৈ দৈ এখন আৰু তলত কমেণ্ট কৰিব